নমস্কাৰ আজি আমি AutoCAD 2024 ভাৰ্জনটো শিকিবলৈ আৰম্ভ কৰিম AutoCAD ছফ্টৱেৰটো ইনষ্টল কৰাৰ পাছত ছফ্টৱেৰটোৰ আইকনটো এনেকৈ ডেস্কটপত দেখা যায় ডেস্কটপৰ এই আইকনটোৰ ওপৰত ডাবল ক্লিক কৰিলে ছফ্টৱেৰটো ওপেন হয় কেইছেকেণ্ডমান সময় লাগে ছফ্টৱেৰটো ওপেন হ'বৰ বাবে ছফ্টৱেৰটো ওপেন হোৱাৰ পাছত এইখন স্ক্ৰীন দেখা পাব ইয়াত আমি নতুন ফাইল ওপেন কৰিব পাৰোঁ ইয়াত গৈ পেলাই নিউ বা আমি ইয়াত যে এটা ৰেড কালাৰ আইকন দেখিছে ইয়াৰ পৰাও আমি নতুন ফাইল ওপেন কৰিব পাৰোঁ ইয়াত গৈ পেলাই এনেকৈ নিউ ক্লিক কৰিলে নতুন ফাইল ওপেন হয় এতিয়া মই প্ৰথমতে এটা নতুন ফাইল ওপেন কৰি দেখুৱাইছোঁ নিউ এতিয়া আমাৰ এই AutoCADৰ স্ক্ৰীনখন আমি দেখা পাম এই AutoCADৰ স্ক্ৰীনখনক ইণ্টাৰফেচ বুলি কোৱা হয় যিকোনো ছফ্টৱেৰ এটা ওপেন কৰিলে তাৰ যিখন প্ৰথম স্ক্ৰীন আহে সেই স্ক্ৰীনখনক ইণ্টাৰফেচ বুলি কোৱা হয় এতিয়া যদি আমি এইটো আমাৰ ড্ৰয়িং 1 এটা ড্ৰয়িং আমি ইয়াত কিবা কিবি কৰিব পাৰোঁ তাৰপিছত যদি আপুনি নেক্সট ড্ৰয়িং লাগে তেনেহ'লে আমি ইয়াত এই প্লাছ চিনটোত ক্লিক কৰি পেলাই আমি আকৌ নতুন ড্ৰয়িং ওপেন কৰিব পাৰোঁ আকৌ তেনেকৈ আমাক যিমান ড্ৰয়িং লাগে আমি ইয়াত ওপেন কৰি যাব পাৰোঁ যদি আমি এতিয়া ইয়াৰ পৰা নতুন ড্ৰয়িং ওপেন কৰিলোঁ ধৰক আমাৰ ড্ৰয়িংটো নালাগে এই ড্ৰয়িংটো নালাগে বা কোনোবা এটা ড্ৰয়িং নালাগে তেতিয়া ইয়াত আমি ক্ল'জ নকৰি ইয়াত ক্ল'জ কৰিলে কি হ'ব গোটেই ছফ্টৱেৰটো ক্ল'জ হৈ যায় আকৌ আমি ডাবল ক্লিক কৰি পেলাই আকৌ নতুনকৈ ছফ্টৱেৰটো ওপেন কৰিব লাগিব গতিকে আমি ইয়াত ডাইৰেক্টলি ইয়াৰ পৰাই ক্ল'জ কৰিব পাৰোঁ এতিয়া আৰু এটা ইয়াৰ পৰা ওপেন কৰিলে কি হয় মই সেইটো দেখাব বিচাৰিছোঁ এতিয়া যদি ইয়াৰ পৰা ওপেন কৰা কথাটো একেই হয় নতুন ফাইল এটা ওপেন হয় কিন্তু প্ৰথম যিসকলে ছফ্টৱেৰটো ইউজ কৰিবলৈ আৰম্ভ কৰিব তেওঁলোক অকণমান কনফিউজ হ'ব পাৰে ইয়াত এনেকৈ ইয়াৰ পৰা নিউ ফাইল এটা ওপেন কৰিলে কি হয় এই টেমপ্লেট স্ক্ৰীন এখন দেখা যায় ইয়াৰ বিষয়ে মই পিছৰ ক্লাছবোৰত বুজাই দিম এইখন কি হয় ইয়াৰ ইউজ কেনেকৈ কৰা হয় তো আমি ইয়াত ডাইৰেক্টলি কিছুমান ছেটিংছ ছফ্টৱেৰটোৱে বনাই ছফ্টৱেৰ ডিজাইনাৰসকলে কিছুমান ছেটিংছ বনাই থৈছে টেমপ্লেট হিচাপত ইয়াত ACAD ISO হৈ আছে একচুৱেলি ইয়াৰ পৰা ওপেন কৰা ইয়াত পৰা ওপেন কৰিলেও এই ACAD ISO টেমপ্লেটটোৱে ওপেন হয় গতিকে আমি ইয়াৰ পৰা ডাইৰেক্টলি ওপেন কৰিলেও একেই হয় এই স্ক্ৰীনখন আকৌ আহি যায় এতিয়া এয়া হ'ল নতুন আমি কেনেকৈ ফাইল ওপেন কৰিলোঁ তাৰপিছত যদি আমাৰ কৰি থোৱা ড্ৰয়িং আছে যেনেকৈ মই লাষ্ট কিবা কিবি যদি ড্ৰয়িং কৰিছিলোঁ ইয়াত আমাৰ দেখি থাকোঁ আমি ইয়াত ক্লিক কৰিও আমি নতুন ফাইল এটা ওপেন কৰিব পুৰণা ফাইল এটা য'ত কৰি থোৱা আছিলে ড্ৰয়িং ইয়াক আমি ওপেন কৰিব পাৰোঁ বা ইয়াত যদি আমাৰ ড্ৰয়িং এটা মই বেলেগ এটা ড্ৰয়িং ক'ৰবাত কৰি থৈছোঁ বেলেগত ছেভ কৰি থৈছোঁ ওপেন কৰিব বিচাৰিছোঁ তেতিয়া পুৰণা ড্ৰয়িং এডিট কৰিব বিচাৰিছে বা কোনোবাই চাব বিচাৰিছে তেতিয়া ইয়াৰ পৰা গৈ ওপেন ফাইলছ গৈ পেলাই য'ত আমি ছেভ কৰি থৈছোঁ ধৰক মই এইটো এটা ড্ৰয়িং ছেভ কৰি থৈছিলোঁ ইয়াৰ লোকেশ্যনটো দি পেলাই ইয়াত আমি ক'ত ছেভ কৰিছোঁ মই ডেস্কটপত ছেভ কৰি থৈছিলোঁ গতিকে ইয়াৰ পৰা আমি পুৰণা ড্ৰয়িং এটা এনেকৈ কৰি থোৱা ড্ৰয়িং এটা আমি ওপেন কৰিব পাৰোঁ আশা কৰোঁ সকলোৱে এইখিনিলৈকে বুজি পালে বাকী আমি এই স্ক্ৰীনখনৰ বিষয়ে নেক্সট ক্লাছত শিকিম ধন্যবাদ